নেগেটিভ চিন্তা আহিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু ছাত্ৰ ছাত্ৰীসকল, নতুন এটা ভিডিঅ'ৰ সৈতে মই প্ৰণৱ আৰু আপোনালোকে চাই আছে প্ৰণৱ বৈশ্য ইউটিউব চেনেল। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ অসম চৰকাৰক, যাতে পলমকৈ হ'লেও তেওঁলোকৰ সুবিধা অনুসৰি সামাজিক ব্যৱধান মিলাই HSLC কম্পাৰ্টমেণ্ট এক্সাম 2022 পতাৰ ব্যৱস্থা কৰে। চাওক, মই এনেকুৱা ধৰণৰ বহুকেইটা ভিডিঅ' বনাইছিলোঁ কম্পাৰ্টমেণ্টেলৰ ওপৰত। প্ৰতিটো ভিডিঅ'তে মোৰ বহুত কমেণ্ট আহিছে আৰু প্ৰত্যেকেই কৈছে যে HSLC কম্পাৰ্টমেণ্ট এক্সামটো হ'ব লাগে, নহ'লে বহুতৰে এটা বছৰ নষ্ট হৈ যাব। গতিকে এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে পলমকৈ হ'লেও কম্পাৰ্টমেণ্ট এক্সামটো হয়। মই ভাস্কৰ্য হাজৰিকা, মই গোলাঘাটৰ পৰা এবাৰ মেট্ৰিক পৰীক্ষা দিছিলোঁ। প্ৰণৱ বৈশ্য চেনেলৰ দ্বাৰা মই এটা কথা ক'ব বিচাৰোঁ যে মই এবাৰ পৰীক্ষাত আচলতে উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ। অকণমান দেউতাৰ অসুস্থ আছিল, দেউতাৰ লগত মই হস্পিটেলত কেইমাহমান কটালোঁ। প্ৰায় আধা মাহ 8 মাহে হ'ল, গতিকে পঢ়া শুনা ইমান এটা কৰিব নোৱাৰিলোঁ। গতিকে মই দুটা ছাবজেক্টত বেয়া কৰিলোঁ, অংক আৰু বিজ্ঞান। গতিকে মোৰ দৰে হাজাৰ হাজাৰ ল'ৰা ছোৱালী আছে যিকেইজনে 2-3 মাৰ্ক ভাৱে 2 বা 3টা ছাবজেক্টত ফেইল কৰিছে। অসম চৰকাৰলৈ মোৰ এটা অনুৰোধ প্ৰণৱ বৈশ্য চেনেলৰ দ্বাৰা যে যদি সম্ভৱ কম্পাৰ্টমেণ্টেল এক্সামটো অনলাইন যোগে হ'লেও পাতক। কাৰণ এতিয়া ল'ৰা ছোৱালীবোৰ ডিপ্ৰেশ্যনত আহিছে, যিহেতু আগৰ যুগ নহয়। এতিয়া ল'ৰা ছোৱালীবোৰে নিজৰ মন মগজুবোৰ হেৰুৱাইছে, এতিয়া বিভিন্ন ধৰণৰ নেগেটিভ চিন্তা আহিছে। প্ৰায়খিনি ল'ৰা ছোৱালীয়ে চেষ্টাও কৰিছে। চ' এইটো নহওক যে এটা পৰীক্ষাৰ বাবে ল'ৰা ছোৱালীয়ে নিজৰ জীৱনটো লগত খেলক। প্ৰণৱ বৈশ্য চেনেলৰ দ্বাৰা আমাৰ এইটো বিনম্ৰভাৱে অনুৰোধ অসম চৰকাৰলৈ যাতে পৰীক্ষাটো পাতক। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে অসম চৰকাৰলৈ মোৰ দৰে হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে মত প্ৰকাশ কৰক যে পৰীক্ষাটো হওক। কাৰণ এটা বছৰ নষ্ট নহয় আমাৰ, কিন্তু এটা বছৰ ৰ'ব নোৱাৰি যে 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে। গতিকে প্ৰণৱ বৈশ্য চেনেলৰ দ্বাৰা মোৰ পৰা এইটো অনুৰোধ আছিল। ধন্যবাদ। আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে মই এটা ৰিকুৱেষ্ট কৰিছোঁ সকলোকে, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে, যাতে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে পায় আৰু তেওঁলোকৰ মতামতসমূহ কমেণ্টত আগবঢ়াব পাৰে। তো আজি মই আপোনালোকক লাইক বা ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ, এই ভিডিঅ'টো আপোনালোকে বহুত বেছি শ্বেয়াৰ কৰক যাতে চৰকাৰৰ কোনোবা এজন সদস্যই পায় আৰু HSLC কম্পাৰ্টমেণ্ট এক্সাম 2022 পতাৰ ব্যৱস্থা কৰে। কাৰণ বহুতৰে সপোন আছে পৰীক্ষাত পাছ কৰিব, তেওঁলোকে বেলেগ বেলেগ লাইন ল'ব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। জয় আই অসম।